মই যেতিয়া সৰু আছিলোঁ তেতিয়া পৃথিৱীখন মোৰ বাবে আছিল সহজ আৰু নিৰ্ধাৰিত। মা-দেউতা মোৰ নিজৰ সৰু ঘৰখন মই সদায় নিৰাপত্তা অনুভৱ কৰিছিলোঁ। মই অনুভৱ কৰিছিলোঁ যে মোৰ সুৰক্ষাত সকলো ঠিকেই আছে আৰু কোনেও মোক ক্ষতি কৰিব নোৱাৰে। কিন্তু মই নাজানিছিলোঁ যে কেতিয়াবা আমি যিসকলক আটাইতকৈ ওচৰৰ বুলি গণ্য কৰোঁ, তেওঁলোকৰ পৰাই বিপদ আহিব পাৰে। পাপাৰ এজন পুৰণি বন্ধু অভিষৰা আছিল। পাপাৰ শৈশৱৰ বন্ধু আছিল আৰু আমাৰ ঘৰলৈ প্ৰায়ে আহিছিল। এবাৰ বহুদিন আমাৰ চহৰলৈ আহি পাপাই তাক ঘৰতে থাকিবলৈ ক'লে। আমাৰ ঘৰটো সৰু আছিল আৰু তাত অতিৰিক্ত ঠাই নাছিল। মায়ে উদ্বেগ প্ৰকাশ কৰিলে, আমি ক'ত থম, ঠাই কম। পাপাই হাঁহি হাঁহি ক'লে, অভি মোৰ ভাইটিৰ দৰে। ল'ৰা-ছোৱালী কোঠাত শুবহি। খুৰা বৰ বন্ধুত্বপূৰ্ণ আছিল। আপোনাৰ ডোখৰত হাঁহি হাঁহি আমাৰ বাবে মিঠাই আৰু খেলনা আনি আমোদজনক কাহিনী কৈছিল। তেওঁ আমাক ওচৰৰ পাৰ্কখনলৈ লৈ গৈছিল। লাহে লাহে তেওঁ আমাৰ পৰিয়ালৰ এটা অংশৰ দৰে হৈ পৰিছিল। মায়েও তেওঁক সন্মান কৰিছিল আৰু পাপাই ইতিমধ্যে তেওঁক ভায়েকৰ দৰে গণ্য কৰিছিল। আৰম্ভণিতে সকলো ঠিকেই আছিল, যদিও তাৰ পিছত কিবা এটা সলনি হ'বলৈ ধৰিলে। ৰাতি যেতিয়া ঘৰৰ সকলোৱে শুইছিল, অভিষৰাই মোৰ কোঠাত শুইছিল। তেওঁ আহি মোৰ একেবাৰে ওচৰত বহি মোৰ চুলিত মৰম কৰি মোৰ হাতত ধৰি সুধিব, তুমি ভয় কৰা নাই নহয়? কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। তেওঁ ক'ব, এইটো আমাৰ বন্ধু, এই বন্ধুত্ব, কাকো একো নক'বা। সৰুতে মই বুজিব পৰা নাছিলোঁ যে সেয়া উচিত নে ভুল। কিন্তু ক'ৰবাত মনত এটা অদ্ভুত অস্থিৰতাৰ সৃষ্টি হ'বলৈ ধৰিলে। তাৰ আচৰণ ক্ৰমান্বয়ে অধিক অদ্ভুত হ'বলৈ ধৰিলে। আগতে তেওঁৰ হাঁহি আৰু সহমতি ধৰাটো মোৰ ভাল লাগিছিল যদিও এতিয়া তাত কিবা এটা ভুল অনুভৱ হ'ল। মোৰ গালত মৰম কৰিছিল, পিঠিত ঘঁহিছিল আৰু কেতিয়াবা মোক তেওঁৰ ওচৰত শুবলৈ চেষ্টা কৰিছিল। মই কম, খুৰা মই মাৰ ওচৰত শুম। কিন্তু সি হাঁহি হাঁহি ক'ব, ভয় নকৰিবা, মই ইয়াত আছোঁ। তোমাক চকলেট লাগে নহয়? আৰু মই মনে মনে থাকিম, হয়তো ভয়ৰ বাবে বা হয়তো কি কৰিব লাগে বুজিব নোৱাৰাৰ বাবে। এদিন ৰাতি সকলোৱে শুই থকাতে হঠাৎ টোপনিৰ সাৰ পাই উঠিলোঁ। দেখিলোঁ অভিখুৰা মোৰ বহুত ঘনিষ্ঠ। তাৰ হাত দুখন মোৰ মুখত আছিল। লাহে লাহে সি মোৰ কঁকাললৈ উঠি গ'ল। শুই যোৱা ল'ৰা, সি ম্লান মাতেৰে ক'লে। কিন্তু মোৰ টোপনি নাহিল। সেই নিশা মই কঁপি থাকিলোঁ, নিজকে সংকুচিত হৈ থাকিলোঁ যদিও একো ক'ব পৰা নাছিলোঁ। ইয়াৰ পিছত মই সদায় ভয়তে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ। তেওঁৰ হাঁহি, কাহিনী, মোক কোলাত তুলি লোৱা, সকলোবোৰ ভয়ংকৰ যেন লাগিবলৈ ধৰিলে। মাক ক'ব বিচাৰিছিলোঁ যদিও ভয় খাইছিলোঁ। পাপাই সদায় কৈছিল যে অভি মোৰ ভাই আৰু আমি তেওঁক অন্ধভাৱে বিশ্বাস কৰিব পাৰোঁ। কিন্তু এদিন মোৰ বন্ধু প্ৰিয়াই মোক সুধিলে, তুমি ইমান দিন কিয় ইমান লুকিলা? মই প্ৰথমতে মনে মনে থাকিলোঁ। কিন্তু যেতিয়া তাই জোৰ দিলে, ক'ৰ পৰা সাহস পাই নাজানো, মই তাইক সকলো কথা ক'লোঁ। এই কথা শুনি
তাই ভয় খাই ক'লে যে এইটো বৰ ভুল। এই কথাটো আপুনি লগে লগে মাক ক'ব লাগে। মোৰ ভয় লাগিছিল যে য'ত মায়ে মোক বিশ্বাস নকৰে তেতিয়া পাপা মোৰ ওপৰত খং উঠিব। কিন্তু বুক সাহস গোটাবলৈ মায়ে লগত কথা পাতিলোঁ। প্ৰথমতে তাই ভাত-মুঠ খালে। কিন্তু মই তেওঁৰ সকলো কথা কওঁতে তাইৰ মুখখন হেতা হৈ পৰিল। তাই পাপাক ক'লে যে পাপাই মোক প্ৰথমে বিশ্বাস কৰা নাছিল, কিন্তু যেতিয়া তাই মোৰ চকুত ভয় দেখি তাই সঁচাকেইটা বুজি পালে, অভিশাপত লগে লগে ঘৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল। যদিও মোৰ পুতলাৰ ভয়টো কেতিয়াও নাইকিয়া হৈ নগ'ল। তেওঁলোকৰ লগত কথা পাতিলে হয়তো এই সকলোবোৰ নহ'লহেঁতেন বুলি ভাবি বহু ৰাতি সাৰ পাই থাকিলোঁ। আজি পিছলৈ ঘূৰি চালে বুজি পাওঁ যে আমাৰ যিমানেই ঘনিষ্ঠ নহওক কিয় কাকো অন্ধভাৱে বিশ্বাস কৰা উচিত নহয়। যদি মই আগতে মাক ক'লোহেঁতেন তেন্তে হয়তো ইমান কষ্ট কৰিব নালাগিলেহেঁতেন। মই প্ৰতিগৰাকী ছোৱালীয়ে বুজিব বিচাৰোঁ যে যদি কোনো ব্যক্তিয়ে তাইৰ লগত অদ্ভুত আচৰণ কৰে, তাইক ভয় খুৱাই বা তাইক মনে মনে থাকিবলৈ কয়, তেন্তে তাই লগে লগে তাইৰ পৰিয়ালৰ কোনোবা বয়সস্থ কাৰোবাক ক'ব লাগে। মনে মনে থাকিলে বিষ বাঢ়ে, মৃত্যু বঢ়ে। কাৰণ আপোনাৰ সুৰক্ষাই আটাইতকৈ গুৰুত্বপূৰ্ণ।